আজি প্ৰজন্মই আচলতে ধূপ চাকি লগোৱা, ক'ৰবাত মন্ত্ৰ মতা, প্ৰাৰ্থনা এটা কৰা, মাংগলিক কৰ্ম এটা কৰাটোকে কেৱল আধ্যাত্মিক বুলি ভাবি আছে। সেইটোৱে আধ্যাত্মিক নহয়। সৰ্বাংশে সকলো জীৱৰ যেতিয়া কল্যাণৰ চিন্তা কৰিব, সেইটো হ'ব মূল আধ্যাত্মিকতাৰ সংজ্ঞা। হয়, আত্মা যেতিয়া পৰমাত্মাৰ পৰা বিকৃত হৈ আহি এটা নতুন সজা গ্ৰহণ কৰে, তেতিয়া আত্মাই মন আৰু চিত্তক লগত লৈ সেই সজাটোত সোমায় আৰু সেইটোকে জীৱন বুলি কোৱা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আধ্যাত্মিকতাৰ বৰ এটা সুন্দৰ আমাক শিক্ষা দিছে যে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। যে যিমান প্ৰাণী আছে, ভূত মানে প্ৰাণী, সেই সকলো প্ৰাণীতে যেতিয়া আমি বিষ্ণু বুদ্ধি জ্ঞানেৰে সন্মান জনাম, সেয়াই হ'ব আধ্যাত্মিক। গতিকে অকল নিজৰ আত্মাটোৰ কথা, নিজৰ দেহটোৰ কথা, নিজৰ জীৱনটোৰ উন্নতিৰ কথা ভাবিম, আনৰ কথা নাভাবিম, সেইটো আধ্যাত্মিক হ'ব নোৱাৰে। আৰু আজি প্ৰজন্মই আচলতে ধূপ চাকি লগোৱা, ক'ৰবাত মন্ত্ৰ মতা, প্ৰাৰ্থনা এটা কৰা, মাংগলিক কৰ্ম এটা কৰাটোকে কেৱল আধ্যাত্মিক বুলি ভাবি আছে। সেইটোৱে আধ্যাত্মিক নহয়। সৰ্বাংশে সকলো জীৱৰ যেতিয়া কল্যাণৰ চিন্তা কৰিব, সেইটো হ'ব মূল আধ্যাত্মিকতাৰ সংজ্ঞা। এয়াতো হয়েই, ধূপ লগোৱা, চাকি লগোৱাত আমাৰ সেই ঈশ্বৰ ভাৱটো যেতিয়া আহিব, প্ৰেমটো যেতিয়া আহিব, সেই আধ্যাত্মিক হয়। প্ৰকৃতিৰ সমস্ত সৃষ্ট বস্তুৰে সৃষ্টিৰ যদি উদ্দেশ্য পৰোপকাৰ, তেতিয়াহ'লে মানুহ তাৰ পৰা ব্যতিক্ৰম হ'ব নোৱাৰে। কাৰণ প্ৰকৃতিৰ কোলাতে মানুহ ডাঙৰ দীঘল হৈছে। সেইকাৰণে প্ৰকৃতিৰ এই শিক্ষাটোত মানুহকো ল'বলৈ কৈছে যে পৰোপকাৰায় শৰীৰমেত। যদি শৰীৰটো সৃষ্টি হৈছে, ইয়াৰ অন্যতম উদ্দেশ্য হ'ব পৰোপকাৰ, আৰু এইটোৱে হ'ব মানুহৰ মুখ্য ধৰ্ম। কেৱল ধূপ চাকি লগালে মানুহ আধ্যাত্মিক হ'ব নোৱাৰে। গতিকে এই পৰোপকাৰী চিন্তাত যেতিয়া মানুহ ব্ৰতী হ'ব, সেই মানুহ ধাৰ্মিক হ'ব, সেই মানুহ আধ্যাত্মিক। প্ৰজন্মই আচলতে ধূপ চাকি লগোৱা, ক'ৰবাত মন্ত্ৰ মতা, প্ৰাৰ্থনা এটা কৰা, মাংগলিক কৰ্ম এটা কৰাটোকে কেৱল আধ্যাত্মিক বুলি ভাবি আছে। সেইটোৱে আধ্যাত্মিক নহয়। সৰ্বাংশে সকলো জীৱৰ যেতিয়া কল্যাণৰ চিন্তা কৰিব, সেইটো হ'ব মূল আধ্যাত্মিকতাৰ সংজ্ঞা। এয়াতো হয়েই, ধূপ লগোৱা, চাকি লগোৱাত আমাৰ সেই ঈশ্বৰ ভাৱটো যেতিয়া আহিব, প্ৰেমটো যেতিয়া আহিব, সেই আধ্যাত্মিক হয়। কিন্তু প্ৰকৃত আধ্যাত্মিকতাৰ সংজ্ঞা লাভ কৰিবলৈ হ'লে আমি সকলো প্ৰাণীৰ প্ৰতি মমতাশীল হ'বই লাগিব। আৰু তাৰ উদাহৰণটো আমাক প্ৰকৃতিয়ে দিছে যে পৰোপকাৰায় বহন্তি নদ্যাহা, পৰোপকাৰায় দুধন্তি গাৱাহা, পৰোপকাৰায় ফলন্তি বৃক্ষাহা, পৰোপকাৰায় শৰীৰমেতত। যে নৈখন যদি কুলু কুলু স্বৰেৰে বৈ আছে বা স্ৰোতস্বিনী বেগেৰে বৈ গৈছে, তাৰ উদ্দেশ্য পৰোপকাৰ। কাৰণ নৈ পানী খাই প্ৰাণীয়ে প্ৰাণ ধাৰণ কৰে। ঠিক তেনেকৈ গাইজনীয়ে লিটাৰে লিটাৰে গাখীৰ দিছে, তাৰ উদ্দেশ্য পৰোপকাৰ। গাইজনীয়ে ইমান গাখীৰ দিয়াৰ পিছতো নিজে এটোপা গাখীৰো পান নকৰে। প্ৰাণীয়ে গাখীৰ খাই মানে স্বাদ অনুভৱ কৰে। ঠিক তেনেকৈ পৰোপকাৰায় ফলন্তি বৃক্ষাহা, যে গছজোপাই ইমান লোমালোমে ফল দিছে, তাৰ উদ্দেশ্য পৰোপকাৰ। কাৰণ সেই ফল খাই প্ৰাণীয়ে প্ৰাণ ধাৰণ কৰে, স্বাদ অনুভৱ কৰে, তৃপ্তি অনুভৱ কৰে।